দুৰ্বল সৰাপাতবোৰৰ দৰে জীৱনটো কেতিয়াবা বৰ অসহায় হৈ পৰে। দুভৰি আগুৱাই যাবলৈ যেন বৰ কষ্ট হয়। জীৱনৰ পথটো ভবাৰ দৰে যে ইমান সহজ নহয়। পাৰ কৰি অহা জীৱনত কিমান যে উজুতি খাইছোঁ, কিমান আঘাত পাইছোঁ, তথাপিও দুভৰি থমকি ৰ'বলৈ দিয়া নাই। সংগ্ৰামৰ অবিহনে অসফল জীৱন বুলি জানো। সেয়ে হয়তো দুৰ্বল হ'লেও নিজকে চম্ভালিব পাৰোঁ। মানুহজনী ডাঙৰ হ'লেও মনটো এতিয়া সৰু হৈয়ে আছে। অভিমানী হৃদয়খনো যে মোৰ সৰু সৰু কথাতে অভিমান কৰোঁ। কিছুমানে আকৌ মোৰ অভিমানবোৰো বুজি নাপায়। অভিমানী অন্তৰখনে কিমান যে উচুপি উঠে মনে মনে কোনেও নেদেখাকৈ। অভিমান চাগে এনেকুৱাই ন? সৰাপাতবোৰৰ দৰে খন্তেকীয়া। কেতিয়াবা সৰাপাতবোৰৰ কাষেদি খোজকাঢ়ি চাবচোন। অনুভৱ কৰিবচোন জীৱনটো সৰাপাতবোৰৰ সৈতে।